মোক লগ পাই কেনেকুৱা লাগিল তোমাক লগ পাই ভাল লাগছে কিন্তু তুমি চিংৰা টিংৰা একো নানলা সেইকাৰণে ভাল লগা নাই পৰৱৰ্তী এনে কৈছোঁ ধেমালি কৈছোঁ তুমি এইবিলাক চিংৰা টিংৰা আনিব নালাগে পৰঠা আনিলেও হ'ব যদি মোৰ ঠাইত যদি আপুনি থাকিলেহেঁতেন আপুনি নিজকে কি প্ৰশ্ন কৰিলেহেঁতেন এই মুহূৰ্তত নিজাকে বিয়া কেতিয়া পাতিব আপুনি বিয়া কেতিয়া পাতিব এতিয়া উত্তৰ দিব লাগে আপুনি মই বিয়া আৰু 5 বছৰ পাছত পাতিম অ' ৰাম হৰিয়ে অ' ৰাম হৰি কৰোণা নাৰায়ণ মৰমৰ আন্তৰিকতাৰে সকলোকে ঋতুজ ব্লগ ইউটিউব চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মই আছোঁ ধমধমাত এয়া দেখিছে ব্লেক এণ্ড হোৱাইট গ্ৰুপৰ সৈতে বৰ্তমান মই আছোঁ আৰু সকলোৱে চিনি পায় হাৰা হিচাপে বিখ্যাত আৰু এতিয়া বিকাশ দা ব্লেক হিচাপে সকলোৱে চিনাকি মুখ টিকটকৰ জৰিয়তে হওক বা ইউটিউবৰ জৰিয়তে হওক সমগ্ৰ অসমৰে মৰম বতলিবলৈ সক্ষম হৈছে আৰু সকলোৱে চিনি পায় গতিকে পুনৰবাৰ চিনাকি কৰি দিয়াৰ কোনো ধৰণৰ প্ৰয়োজন নাই দাদা মৰমৰ আন্তৰিকতাৰে আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ তোমাকো ধন্যবাদ আৰু একে অহাৰ কাৰণে নাই আচলতে বহুত দিন পাছত লগ পোৱাৰ খুব ইচ্ছা আছিল আপোনাক আচলতে মই 2 দিন ফোনো কৰিছিলোঁ কিন্তু মানে কি আৰু হয়তো আমাৰ লগ পোৱাৰ সুবিধা হোৱা নাছিল আৰু আজি লগ পালোঁ আৰু খুব ভাল লাগিল বৰ্তমান আপোনালোকে কি কাম ব্যস্ত হৈ আছে মানে পৰৱৰ্তী মানে কি ভিডিঅ' পাম আমি পৰৱৰ্তী পাবা আমাৰ ভোজৰ খাই খুব চাগে কমেডি হ'ব খুব দুখৰ ভিডিঅ' হ'ব তোমাৰ চকুলো বাগৰি যাব মানে ইমান মানে ইম'চনেল ড্ৰামা হ'ব নেকি পুৰা ইম'চনেল হ'ব কিন্তু নামটো শুনি কিনে কিন্তু সেনেকুৱা একদম লগা নাই আমি ইম'চনেল ভিডিঅ' নবনাঙে আমি কমেডিয়ে বনাওঁ কমেডি হ'ব আপোনালোকে ইমান ধুনীয়াকৈ মিলা প্ৰীতিৰে সদায় মানে কি বন্ধুত্বসুলভভাৱে ভিডিঅ'বিলাক সদায় আগবঢ়াই গৈ থাকে আৰু সেই ভিডিঅ'বিলাকৰ মাজত আচলতে নিজকো বহুত হেৰি বিচাৰি পাওঁ আচলতে কাৰণ যিহেতু গাঁৱৰ ল'ৰা মানে খুব ভাল লাগে মানে আৰু খুব সহজভাৱে মানুহে আঁকোৱালি লয় আৰু আপোনালোকে খুব কম দিনৰ ভিতৰতে সমগ্ৰ অসমৰে মানে কি চিনাকি হৈ পৰিছে সকলোৰে মোবাইলৰ ষ্টেটাছে হওক বা ফেচবুকতে হওক আপোনালোকৰ ভিডিঅ' শ্বেয়াৰ কৰে আৰু যেতিয়া আপোনালোকে ফেচবুক খোলে বা হেৰি কৰে কেনেকুৱা লাগে তেতিয়া আপোনালোকৰ নিজৰ কেনেকুৱা মানে ভাল লাগে আৰু যিটো আমাৰ ধৰি লওক যিখিনি আমাৰ ইটো মানে বহুত বেছি সফল হোৱা নাই কিন্তু যিখিনি হৈছোঁ কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আমাক মানে সদায় মৰম দি যাব আপোনালোকৰ মৰম অবিহনে আমি আগবাঢ়িব নোৱাৰোঁ আপোনালোকে সদায় মৰম দিব আমাক আমি সদায় আপোনালোকক সহাব চেষ্টা কৰি যাম আৰু এতিয়াতো আমাৰ 1,15,000 হ'লে ছাবস্ক্ৰাইব আৰু বহুত বাকী আছে আপোনালোকক দুখৰ পৰা আঁতৰাই ৰাখিম আমি ব্লেক এণ্ড হোৱাইটে নাই নিশ্চয় আমি সদায় সমগ্ৰ অসমবাসী আপোনাৰ লগত আছে সদায় মানে আমাক আপোনালোকে এনেদৰে সহায় থাকক মানে নিশ্চয় ভাল লাগিব আৰু আপোনালোকে এই গ্ৰুপটোত ইমান ধুনীয়াকৈ বন্ধুত্বসুলভভাৱে কাম কৰি থাকে মানে ফ্ৰেণ্ডশ্বিপ সম্পৰ্কে কি ক'ব আচলতে মানে বন্ধুত্বৰ সম্পৰ্কে কি ক'ব বন্ধুত্বটো মানে ভালে আমাৰ গোটেইকেইটাই ভালে বন্ধু হোটেলত গ'লে পইচাটো মই দিব লাগে পিছেদি পলহি হোটেলত চাহ খাবি পিছেদি পলহি এখন পাৰ্থ আৰু হীৰক কেমেৰামেন দুয়ে আমাতকৈ সৰু আৰু বহুত সৰু ভাইটিৰ দৰে দুয়ে আৰু কলেজ শেষ হ'লে তাৰমানে আমাক ফোন কৰে চাহ খাবা গম পাইছে না চাহ খাবাৰ কাৰণে আমাক ফোন কৰি পেলাই ইটো আৰু এৰি নেদে চাহ ভাত ফফলা আহিছোঁ মই এইটো হ'ব না এতিয়া মানে বাৰু ধেমালি সুলভ মন্তব্য আচলতে ফ্ৰেণ্ডশ্বিপৰ মাজত এনেকুৱা ঘটনা সদায় ঘটে যে পইচা নাই ঠিক আছে বাৰু খুব মানে হেৰিকৈ সুধিছোঁ মানে বন্ধুত্ব খুব তিনিটা শব্দত কি ক'ব আপুনি বন্ধুত্ব মানে কি আমাৰ এতিয়া বন্ধুত্ব বুলি আমাৰ ভাল ফ্ৰেণ্ডশ্বিপ আমাৰ গোটেইকেইটাৰে পাৰ্থ আৰু হীৰক আমাতকৈ বহুত সৰু যদিও আমাৰ এতিয়া বন্ধুও হানে হৈ গৈছে আৰু আমাৰ ত্ৰিদীপ আছিল সকলোৰে মৰমৰ বিহাৰী সিটো বৰ্তমান কৰ্মসূত্ৰে ঝাৰখণ্ডত থাকিব লগা হ'ল এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয় যে আমাৰ ব্লেক এণ্ড হোৱাইট টীমৰ সদস্যই দেশ মাতৃৰ সেৱা কৰি আছে এইটো আমাৰ কাৰণে গৌৰৱৰ কথা এনেকৈ সেৱা আগবঢ়াই যাওক আৰু ভিডিঅ'ত আমাক ত্ৰিদীপক দেখা পাব একেলগে সি যেতিয়া ছুটীত আহিব এতিয়া সময়ো নাপায় এনেকৈ একেলগে দেখা পাব আৰু বন্ধুত্ব বুলি ক'লে কিনো আৰু আমাৰ মানে কি যেতিয়া ধৰি লওক মই ক'ৰবাত যাওঁ গ'লে সোধে আৰু যি বাকীকেইটা ক'ত গ'ল আৰু এহুন যেতিয়া যায় তেতিয়া সোধে বিকাশ ক'ত গ'ল সেইটোৱে আৰু মানে কি সেইটোৱে আৰু মানে আমাৰ এটাচমেণ্ট আৰু ন আচলতে বন্ধুত্বৰ আচলতে এইটো আচলতে মেইন বাক্য যে মই নাই মানে তাক খুচি ল'ব লাগে সি আজি ক'ত গ'ল তই যে একলাই ঘূৰি আছা দেখোঁ সেইটোৱে ফ্ৰেণ্ডশ্বিপ সেইটোৱে বন্ধুত্ব যে আজি তই একলাই ঘূৰি আছা
নাই ইয়াতকৈ মানে বন্ধুত্বৰ খুব ধুনীয়া বাক্য একো হ'ব নোৱাৰে বিশেষকৈ মই ভাবোঁ আৰু এইখিনি কথা আৰু যিহেতু মানে এটা কমেডি কথা সুধিছোঁ দাদাক হাৰা নামটো কেনেকৈ আহিল আচলতে মোৰ হাৰানা মানে বেতাল আৰু নিপৈ যেতিয়া মানালী যায় সেনে কিখন ভূপেন হাজৰিকা পাৰ্কৰ পৰা আহিছিল না আহিছিল আমি তাৰমানে সিহঁতক মানে শুভেচ্ছা দিব আহিছিলোঁ আৰু বিকাশ মই জানদী বেংকে গ'লোঁ তাতে মানে হাৰাই ঘপককৈ কি বেতালে ঘপককৈ দেখা পাই মোক হাৰা বুলি মাতে হাৰা দেখোঁ নে মানে সিমিন দেখা পাই কিনে হাৰা দেখোঁ নে মই আছোঁ মোক হাৰা বুলি কিয় মাত লাগি তাৰপিছত পিছত গম পালোঁ বোলে মই ক্ষীণকাৰণে হাৰা বুলি মাতিছে ইও কথাটো গম পালা ই ক'লা কি তোক নেক্সট ভিডিঅ' কৰাই মই হাৰা বুলি মাতিম আৰু সেনেকৈ হাৰা হৈ গ'ল সেনেকৈ হাৰা মাতা আজি চাগে হাৰা হিচাপে সকলোৱে চিনি পায় চিনি মানে নাই নিশ্চয় আপোনাক চিনি এইটো বেতালৰ ক্ৰেডিট আৰু এইটো বেতালৰ ক্ৰেডিট হাৰা হিচাপে মানে মানুহ জানাটো নাই নিশ্চয় আৰু আপোনালোকে যেতিয়া ভিডিঅ' কৰে ভিডিঅ' কৰাৰ এটা ভাল লগা মুভমেণ্ট কৈছোঁ খুব ভাল লগা মুহূৰ্ত আৰু বেয়া লগা মুহূৰ্ত এটা ভাল লগা মানে সদায় ভাল লাগে যেদিনা আমি ভিডিঅ' কৰোঁ সদায় ভাল লাগে সদায় এনজয় সদায় খানা খাওঁ সদায় আমি ভিডিঅ'ৰ মাজতে ফূৰ্তি কৰোঁ সদায় ভাল লাগে আৰু বেয়া লগা মুহূৰ্ত হ'ল ভিডিঅ' যেতিয়া আমি কৰি থাকোঁ মানে আমাৰ মানে ইয়ে হওক পাৰ্থই হওক হিৰক হওক যেতিয়া মোবাইলটো টিপি থাকে না মোৰ মাথা চুটি যায় তেতিয়া মোৰ খং উঠি যায় তাৰমানে মানে কি কামটো হ'ব লাগে আৰু তাৰপিছত মোবাইল টিপা যি কৰা এতিয়া নতুন নতুন গাৰ্লফ্ৰেণ্ড লৈছে সৰু সৰু ছোৱালী পাৰ্থ হিৰক তাৰমানে গাৰ্লফ্ৰেণ্ডকো টাইম দিব লাগে তাৰমানে সেনা হৈ গৈছে আৰু কমেডিবিলাক ইমান ধুনীয়া চিন্তা ইমান ধুনীয়া কনচেপ্ট মানে কেনেকৈ আহে মানে মনত কেংকে মানে এংকে আহে কেংকে মানে কমেডি মানে আমাৰ কেনাহান আমি মানে বৰ্তমান সময়ত যিটো ঘটি আছে সেইটোক লৈ আমি মানে ভিডিঅ'টো বনাব চেষ্টা কৰোঁ আৰু সচৰাচৰ মানুহৰ জীৱনত যিবিলাক ঘটনা হয় সেইটোক লৈ আমি মানে চেষ্টা কৰোঁ বনাব আৰু সেনেকৈ বনাই আছোঁ আপোনালোকে আমাক মানে আঁকোৱালি লৈছে আমিও মানে উৎসাহ পাইছোঁ সেনেকৈ আৰু আপোনালোকে যদিও কথাখিনি যদিও দুটা এটা কথা যদিও কমেডি ফুলত যদি মন্তব্য আগবঢ়াইছে কিন্তু সঁচাকৈ গোটেইকেইজন খুব প্ৰতিভাৱান খুব মানে বহুত টেলেণ্টেড কাৰণ ইমান ধুনীয়া কনচেপ্ট নিজে সৃষ্টি কৰি কিনে আপোনালোকৰ মাজত ক্ৰিয়েট কৰি আছে বা দি আছে সঁচাকৈ বহুত মানে প্ৰশংসা কৰিবলগীয়া কিন্তু যদিও মানে কি দাদাকেইজনে যদিও কমেডি হিচাপত দুটা এটা মন্তব্য আগবঢ়াইছে মানে খুব সাংঘাতিক টেলেণ্টেড কাৰণ ইয়াৰ আগতো আপোনালোকে যদি ভিডিঅ' চাই ন নীতিকা বহুকেইটা ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব কিন্তু ইয়াৰ হেৰিত আৰু গাঁৱলীয়া পটমীৰ কথা প্ৰত্যেকটো ভিডিঅ'তে সোমাই আছে কাৰণ যিহেতু গাঁৱৰ ল'ৰা ধমধমাৰ যিহেতু বৰ্তমান গাঁৱৰে মনাত চাগে ঘৰ ন আপোনাৰ মোৰ মহিনাত ঘৰ গতিকে গাঁৱলীয়া পটমীৰ কিছু বস্তু মানে ভিডিঅ'ৰ মাজত সোমাই থাকিবই যদি মোৰ ঠাইত যদি আপুনি থাকিলেহেঁতেন আপুনি নিজকে কি প্ৰশ্ন কৰিলেহেঁতেন এই মুহূৰ্তত নিজাকে বিয়া কেতিয়া পাতিব আপুনি বিয়া কেতিয়া পাতিব এতিয়া উত্তৰ দিব লাগে আপুনি মই বিয়া আৰু 5 বছৰ পাছত পাতিম নিশ্চয় আমি 5 বছৰ পিছত বিয়া খাব পাবা 5 বছৰ যাব না আৰু এবাৰ সোধা মই বেলেগ কম দে আৰু এবাৰ বিয়া পাতাটো নকৰোঁ দে বেলেগ কম দে আৰু একবাৰ মানে প্ৰশ্নটো চিৰিয়াছ ভাবৰা কি প্ৰশ্ন সুধিবি ভাবি ল মোৰ ঠাইত কিবা এটা বেলেগ ইণ্টাৰেষ্টিং ভাবিব লাগিব না মোৰ ঠাইত যদি আপোনালোক থাকিলেহেঁতেন এই মুহূৰ্তত আপোনালোকে নিজকে কি প্ৰশ্ন কৰিলেহেঁতেন কি প্ৰশ্ন কৰিলোঁ মই নিজকে প্ৰশ্ন কৰিলোঁ আপোনাৰ পৰা ফৰিং পাঠকৰ নাগৰা নামটো শুনিব পাৰিম নেকি এই মুহূৰ্তত আমি বৰ্তমান ফৰিং পাঠকৰ নাম এটা শুনিম অ ৰাম হৰিয়ে অ ৰাম হৰি করুণা নারায়ণ ও করুণার পদধূলি ও আমি হিরে তুলিল ও হরে নারু হিরণময়ীর কথা কে আখারমান ক তো নামটো বহুত দীঘলা তো গোটেইখিনি গাব নোৱাৰিম প্ৰথম ফাঁকি গাই দিলোঁ আপোনালোকে যদি নামটো গোটেই শুনিব ইচ্ছা কৰে আমাৰ ব্লেক এণ্ড হোৱাইট ইউটিউব চেনেলত ফৰিং পাঠকৰ নাগৰা নাম ভিডিঅ'টো দিয়াই আছে আপোনালোকে তাতে যাই চাই ল'ব পৰৱৰ্তী সময়ত আমি নাগৰা নামৰ শিল্পী হিচাপে দেখা পাম নেকি আপোনাক নাই নাগৰা নামটো মোৰ মই তালে মিলাব নোৱাৰোঁ মই কুৰকুৰি মই তালে নিমিলে মই ৰখি যাওঁ মই কিন্তু শ্বুটিঙত মানে ৰখি ৰখি কৈছোঁ কাৰণে এইটো ৰাইজে গম পোৱা নাই কিন্তু মোৰ তাল নিমিলে নাই সেইটো আচলতে খুব ভাইৰেল হৈছে কিন্তু আৰু খুবেই মানে বহুতে চাই আছিল মানে চাইছিল মানে ভিডিঅ'টো আৰু মোক লগ পাই কেনেকুৱা লাগিল তোমাক লগ পাই ভাল লাগছে কিন্তু তুমি চিংৰা টিংৰা একো নানলা
সেইকাৰণে ভাল লগা নাই পৰৱৰ্তী এনে কৈছোঁ ধেমালি ধেমালি কৰিছে ধেমালি কৈছোঁ তুমি এইবিলাক চিংৰা টিংৰা আনিব নালাগে পৰঠা আনিলেও হ'ব পৰৱৰ্তী সময়ত আমি একেলগে বহি কিনে আমি পৰঠা খাম নিশ্চয় পৰঠা খাম আৰু খুব ভাল লাগিল খুব কমেডি সুলভ মন্তব্য তাৰে ভিতৰত খুব চিৰিয়াছ কথাও আমি পাতিলোঁ আৰু দাদাই খুব ধুনীয়া নাগাৰা নাম গাই শুনালে আৰু ইয়াত দেখিছে নিশ্চয় গাঁৱত হাৰা হিচাপে জনপ্ৰিয় বিখ্যাত দাদাজন বহি আছে আৰু ইয়াৰ কেমেৰামেন পাৰ্থ কেমেৰামেন কেমেৰামেন নহয় আৰ্টিষ্ট গোটেইকেইটা লগ পাই খুব ভাল লাগিল আৰু 2-3জন আমি লগ নাপালোঁ আৰু যিজন বৰ্তমান দাদাহঁতৰ অন্যতম সদস্য আছিল যাৰ খণ্ডত বৰ্তমান আমাৰ দেশ ৰক্ষাৰ সেৱাৰ বাবে তেওঁ নিজকে নিয়োগ কৰিছে খুব ধুনীয়া এটা মানে কি প্ৰশংসা কৰিব লাগিব আমি এই সকলোকে গতিকে কি নক'ম আৰু পৰৱৰ্তী সময়ত আপোনালোক সুন্দৰ ভিডিঅ' পুনৰ আমি দি যাবলৈ চেষ্টা কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কৰি দিব পুৰা কৰি দিব